নমস্কাৰ বন্ধুসকল, আকৌ এটি নতুন ভিডিঅ' লৈ মই আকৌ উভতি আহিছোঁ। আজি বিৰিয়ানী বনাম। তেন্তে আহক, বৰ বেছি এটা দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি চাউলখিনি ভিজাই ল'ব লাগিব। এয়া চাউলৰ পেকেট, মই এইটো বাসমতি ৰাইচ KRT ইউজ কৰি আছোঁ। তে আহক আমি চাউলখিনি ভিজাই লওঁ প্ৰথম। আপোনালোকে চাউল কিমান লয় সেইটো আপোনালোকৰ কথা, কিন্তু আমি মানুহ অনুযায়ী 2 কেজি চাউল লৈছোঁ। চাউলখিনি ভিজাই থ'ব লাগে। আপোনালোকেও মানুহটো চাই ল'ব, মানুহ চাই লৈ সেইটো হিচাপত চাউলটো ভিজাব। আমি বিৰিয়ানীটো চিকেন বিৰিয়ানী বনাম। তাৰ কাৰণে আমি মাংসটো মই দুটা ভাগত আনিছোঁ। দুটা ভাগত অনাৰ কথাটো হ'ল কি, বিৰিয়ানীৰ কাৰণে মই এটা পাৰ্ট বেলেগকৈ আনিছোঁ আৰু গ্ৰেভি অলপমান বনাম, গ্ৰেভিৰ কাৰণে মই এটা পাৰ্ট বেলেগকৈ। মাংসখিনি ভালকৈ ধুই লোৱা হ'ল, ধুই ল'লোঁ। মাংসখিনি ধোৱাৰ পিছত চাউলখিনিও ভিজাই থৈ দিছোঁ। পিঁয়াজ নহৰুখিনি কাটি লওঁ এতিয়া। মাংসখিনিত আমি মেৰিনেট কৰাৰ কাৰণে মছলাখিনি দি লওঁ এতিয়া। ইয়াত ধনিয়াৰ গুড়া, এতিয়া দিম আমি কাশ্মীৰী, এইবাৰ দিম আমি চিকেন মছলা, এইবাৰ দিম আমি জিৰা গুড়া, এইবাৰ দিম আমি মেইন মছলা বিৰিয়ানী মছলা। অলপমান সামান্য পৰিমাণে মিঠাতেল দি ল'ব। এতিয়া দিম আমি পেষ্ট যিখিনি কৰি থৈ দিছিলোঁ আদা, গোটেইখিনি দিয়াৰ পিছত এতিয়া মেৰিনেট কৰি দিলে হ'ল। মেৰিনেট কৰি উঠি এইখিনি এইয়া আমাৰ ছোটা ডিপু। এতিয়া অলপমান গাখীৰ আমি এইখিনি গৰম কৰি ল'ম। গাখীৰখিনি গৰম কৰাৰ অৰ্থটো হৈছে যে আমি কেশৰ দিব লাগিব ন, তো সেইটো কাৰণে গাখীৰখিনি গৰম কৰি লোৱাটো ভাল। এইফালে মাংস মেৰিনেট কৰি থৈ দিছোঁ, এইখিনি এঘণ্টামান থৈ দিব লাগিব। এইফালে আমি গাখীৰখিনিও গৰম হ'ব দিছোঁ আৰু এইফালে কণী আলুখিনিও আমি ধুনীয়াকৈ বইল হ'ব দিছোঁ। যিহেতু বিৰিয়ানীত কণী আৰু আলু দিয়া যায়, সেইটো কাৰণে আমি এইখিনি বইল হ'ব দিছোঁ। তেতিয়া আমি কেশৰখিনি দি ল'ম। এতিয়া যেতিয়ালৈকে গাখীৰখিনিত ৰঙা কালাৰটো নুঠে তেতিয়ালৈকে আমি ভিজাই থৈ দিম। বিৰিয়ানীৰ চাউলখিনি আমি এতিয়া বনাবৰ কাৰণে কেৰাহীত বৰ্তমান পানী এতিয়া আমি গৰম হ'ব দিছোঁ। একচুৱেলি বিৰিয়ানী বনালে তাৰমানে চাউলখিনি আপোনালোকে হেৰিত লৈ ল'ব লাগে, কেৰাহী বা ডেক্সিত বনালে ভাল ভাতটো, আৰু কুকাৰত বনালে হয়তো ঝৰঝৰীয়া নহ'বও পাৰে, এটা হোৱাটো বেছি দৰকাৰী। গৰম মছলা, তেজপাত সকলোখিনি ৰেডি কৰি ল'ব লাগিব। পানীখিনি গৰম হোৱাৰ পিছত ইয়াতে আমি অলপমান দিম 2 চামুচমান ৰিফাইন তেল। ৰিফাইন তেল দিয়াৰ অৰ্থটো এইটো কাৰণত যে ইয়াতে যে আমি ভাতটো বইল কৰিম, ভাতটো বইল কৰাৰ সময়ত যাতে ভাতটো ইটোৰ লগত লাগি নধৰে, সেইটো কাৰণে আমি তেলখিনি দিয়া যায়। তাৰপিছত আমি আকৌ ইয়াতে দিম সামান্য পৰিমাণে নিমখ। নিমখখিনি একচুৱেলি দিয়া যায় যেতিয়া বিৰিয়ানীটো বনোৱা যাব, তেতিয়া ভাতত যাতে চাউলখিনিত যাতে নিমখটো সোমাই যায় ভালকৈ। আৰু লহৰ কাৰণে আমি ব্যৱহাৰ কৰিম তাতে গৰম মছলা, তেজপাত, এইখিনি স্মেলটো ভাল হ'ব তাৰ কাৰণে। গোটেইখিনি বস্তু দিয়াৰ পিছত অকণমান লৰাই এনেকৈ আমি থৈ দিম আৰু পানীখিনি উতল অহালৈকে আমি এৰি থৈ দিব লাগিব। পানীখিনি উতল অহালৈকে ৰখিব লাগিব। এতিয়া পানীখিনি উতল আহিছে, এতিয়া ইয়াতে আমি চাউলখিনি দি দিম। মাংস যিখিনি মেৰিনেট কৰি থৈ দিছিলোঁ, এতিয়া আমি তাতে অকণমান দৈ মিলাই ল'ম। ভালদৰে গোটেইখিনি সানি লোৱাটো ভাল। তাকে দৈটো অপশ্যনেল হয়, দৈটো ইউজ কৰিব পাৰে বা ইউজ নকৰিলেও কথা নাই, কিন্তু দৈটো ইউজ কৰিব লাগে, ইউজটো কৰিলে ভাল, টেষ্টটো ভাল হয়। চাউলখিনি আপোনালোকে যেতিয়া সিদ্ধ হ'ব তেতিয়া অলপমান চাই থাকিব মাজে মাজে, কাৰণ কিহৰ কাৰণে চাউলখিনি মাত্ৰ 80%হে সিদ্ধ হ'ব লাগিব। বাকী 20% যেতিয়া আমি এইখিনি ভাপত দিম তেতিয়া বাকী 20%টো তাতে সিদ্ধ হ'ব। চাউলটো মই চুই চাইছোঁ, হৈছে আৰু অলপমান লাগিব চাউলটো। মন কৰিব দেই, একদম মন কৰিব, 80%হে চাউলটো আপোনালোকে সিদ্ধ কৰিব। চাউলখিনি হৈ গৈছে, এতিয়া আমি চাউলখিনি ধুনীয়াকৈ কাঢ়ি ল'ম।
যিকোনো খৰাহিত আপোনালোকে কাঢ়ি ল'ব আৰু মন কৰিব মই কৈছোঁ এটা কথা আপোনালোকক যে চাউলখিনি একদম 80%হে আপোনালোকে জুইত সিদ্ধ কৰি ল'ব হৈছে বাকীখিনি হৈ যাব আমাৰ এতিয়া আমি বেৰেস্তাখিনি বনাই ল'ম বেৰেস্তা মানে ধৰি লওক পিঁয়াজ আৰু যিখিনি আপোনাৰ তেজপাত আছে সেইখিনি ব্ৰাউন কৰালৈকে ভাজি থৈ দিব লাগিব ভাজি কাঢ়ি থৈ দিব লাগিব এইখিনি যেতিয়া পিছলৈ বিৰিয়ানীখিনি আমি ভাপত দিয়া যাব তেতিয়া এইখিনি তাতে দিয়া যায় হৈ গৈছে বৰ্তমান ভাজা এনে বেলেগ এটা পাত্ৰত আপোনালোকে এক্সট্ৰাকৈ থৈ দিব পিঁয়াজখিনি ফ্ৰাই কৰাৰ পিছত অলপমান সামান্য নিমখ দি দিব তাতে এতিয়া কণীকেইটা ভাজি ল'ব লাগিব সামান্য অলপমান নিমখ অলপ সময় ভাজি ল'ব এতিয়া বিৰিয়ানীৰ মাংসখিনি বনাওঁ আমি এইখিনি মেৰিনেট কৰি থৈ দিয়া মাংসখিনি এতিয়া বৰ্তমান বনাম আমি এতিয়া মাংসখিনি এইখিনি ভালদৰে কম জুইত বনাব চিমত বনাব বেছি জুই দি নবনাব মাংসখিনি আপোনালোকে সম্পূৰ্ণকৈ বনাই ল'ব চাউলখিনি যেনেকৈ কৈছিলোঁ মই যে 80% মান সিদ্ধ হ'ব লাগিব কিন্তু মাংসখিনি তেনেকুৱা নহয় মাংসখিনি আপোনালোকে সম্পূৰ্ণকৈ বনাই ল'ব লাগিব গাখীৰ যিখিনিত কেশৰ দি থৈ দিছিলোঁ এতিয়া সেইখিনিতে আমি গোলাপ জল মিলাই ল'ম এইটো কেওৰা জল সকলোখিনি বস্তু আমাৰ বৰ্তমান ৰেডি হৈ গৈছে এইখিনি আমাৰ চাউলখিনি এইখিনি আমাৰ গাখীৰ কেশৰ আৰু তাতে আপোনাৰ কেওৰা জল আৰু গোলাপ জল মিক্স এইখিনি বেৰেস্তাখিনি এইখিনি আলু কণী এইখিনি চিকেনখিনি এতিয়া আমি প্ৰথমতে কৰি ল'ম কি এই ডেক্সিটোত ঘি ধুনীয়াকৈ আমি চাইডে চাইডে অকণমান গোটেইখিনি ওপৰলৈকে ধুনীয়াকৈ লগাই ল'ম গোটেই বাচনটোতে আপোনালোকে চাইডেদি তলেদি চাৰিওফালে ধুনীয়াকৈ লগাই ল'ব তাৰ প্ৰথম যাব এতিয়া চাউল এক লেয়াৰ এতিয়া দিম মাংস যিখিনি চিকেনৰ টুকুৰা সেইখিনি দি দিব আপুনি প্ৰথম লেয়াৰটো ভাত দিয়াৰ পিছত তাৰপিছত চিকেনৰ টুকুৰাখিনি দি দিলে হ'ল কণীবিলাক দি দিব লাগে বনাই থোৱা বেৰেস্তাখিনি দি দিব যিখিনি পিঁয়াজ আমি ভাজি লৈছিলোঁ তাৰপিছত যিখিনি গাখীৰত আমি গোলাপ জল আৰু কেশৰ দি বনাই লোৱা সেইখিনি দি দিব ধুনীয়াকৈ অলপ অলপ তাৰপিছত বিৰিয়ানী মছলা অলপমান দিব তাৰপিছত আকৌ ভাত এক লেয়াৰ দিব চচপেনৰ ঢাকনিখন ভালদৰে ব্লক কৰি অলপমান আটা মাৰি ল'ব লাগিব দেই এনেকুৱাকৈ আটাখিনিতে গোটেই ছাইডটো আমি ব্লক কৰি দিব লাগিব যাতে আমি যেতিয়া ভাপত দিম ভাপত দিলে যাতে ভিতৰৰ গেছটো যাতে ওলাই নাযায় এতিয়া আমি যিটো ৰেডি কৰিলোঁ সেইটো আমি ধুনীয়াকৈ এতিয়া ভাপত দিম মানে দম হ'বৰ কাৰণে দিম তাৰ কাৰণে ধুনীয়াকৈ আপোনালোকে এখন টাৱা আমি একচুৱেলি ইউজ কৰোঁ বিৰিয়ানী বনোৱাৰ কাৰণে ইউজ কৰা যায় বেলেগ একো কামত ইউজ নহয় এইখন
কাৰণ কিহৰ কাৰণে খৰিত বনালে আপোনালোকে তলত কয়লা বা হেৰিত দিব পাৰে, কথা নাই। কিন্তু যিহেতু এতিয়া ঘৰততো আৰু খৰি বা চৌকাৰ ব্যৱস্থা নাই, গেছত বনালে আপোনালোকে যেতিয়া গেছটো দিব, গেছটো একদম চিমত দিব আপোনালোকে, দি ওপৰত টাৱাখন দিব, দি তাৰে ওপৰত আপোনালোকে চচপেনটো বহাই দিলে হ'ল। দি এনেকৈ মোটামুটি আপোনালোকে এইটো আধা ঘণ্টা 40 মিনিটমান এনেকৈ থ'ব লাগিব। আমাৰ বস্তুখিনি ৰেডি হৈ গৈছে, এতিয়া আমি নমাই দিম। হৈ গ'ল আমাৰ বিৰিয়ানী, এতিয়া খোৱাহে কথা। মজা মজা মজা। স্মেলটো বহুত ধুনীয়া হৈছে। ই বহিলে খাব। জেনেৰেল অফিচাৰ বহি যোৱা। বিৰিয়ানী মই বনোৱা নাছিলোঁ বাৰু কেতিয়াও, কিন্তু জানো ৰেচিপিটো কেনেকৈ বনায়। কিন্তু মোৰ লগত আছিল মোৰ আজি বাইদেউ, বায়ে খুব ধুনীয়া বনায়। আজি ৰেচিপিটো বায়ে বনাইছে, মই কৈ গৈ আছোঁ বাৰু। মাংস বনোৱা হেমা মালিনী কণী এটা খাবি দে, আগতে সেইখিনি খা। তাই এটা কণী লাগে। বহুত ধুনীয়া, বহুত ধুনীয়া। হ'ব আজি আৰু শেষ, আজিলৈ বিদায়, আজিলৈ টাটা বাই বাই। বহুত ভাল লাগিল। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। মই যেনেকৈ ক'লোঁ আপোনালোকে তেনেকৈ বনাব ট্ৰাই কৰক, বহুত বেছি ধুনীয়া হৈছে খাব। আজিলৈ বৰ বিশেষ আৰু একো নকওঁ, বাই বাই।